আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যে আজিৰ পৰা আমাৰ ইয়াত ৰাস আছে বুলি। যিহেতু মই আজি ৰাস চাবলৈ নাযাওঁ, সেয়েহে ভণ্টি কেইজনীমানক উলিয়াবলৈ মোক কৈ থৈছিলে, সেয়েহে তাহাঁতক উলিয়াবলৈ বুলি গধূলা পৰতে আহিলোঁ। এইফালে মই আহি ৰখি থকা নাই, কিয়নো মোৰ আৰু কেইজনীমান ভণ্টিক উলিয়াবলৈ আছে, সেয়েহে পটাপট কৰি মই এজনীকৈ উলিয়াই ল'লোঁ। মেকআপ চেকআপ কৰি থকা সেইবোৰ আপোনালোকক নাই দেখুওৱা, ডাইৰেক্ট মই ফাইনেল লুকটোৱে দেখাইছোঁ, কিন্তু কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিব আকৌ। এইফালে ভণ্টিজনীয়ে লৈছিলে গোপী, আনহাতে শৰতৰ পূৰ্ণিমা নিশা ৰূপালী জোনাকে ভৰা বৃন্দাবনৰ মাজত গোপীসকলে নাচিব পৰা কৃষ্ণৰ লগত। এইবাৰ যিহেতু মই ৰাসৰ পাৰ্ট নললো, সেয়েহে মনটো অকণমান বেয়া লাগি আছে, হ'লেও একো নাই, নেক্সট বছৰ ল'ম। বোলো কৃষ্ণ নাই মোৰ কাষত, হ'লেও যাওঁ মই ৰাসত, কিজানিবা ৰাসখন চাই থাকোঁতে কৃষ্ণক পায়ে যাওঁ বা কাষত। বাৰু ধেমালি কৰিলোঁ দিয়ক। এইফালে ছেকেণ্ড দুজনী ভণ্টিকো মই পটাপট উলিয়াই ল'লোঁ, তাতে মোক ভাত খাবলৈ বুলিও দিলে, কাৰণ ৰাস আৰম্ভ হ'বলৈ আৰু বেছি সময় নাই, সেই খাতি তাহাঁতক পটাপট মই উলিয়াই ল'লোঁ। এইফালে আমাৰ পোৱালিটোৱে লৈছিলে বগুৱা কৃষ্ণ, তাতে আজি আমাৰ ভণ্টিজনীও পাৰ্ট লৈছিলে, তাইকো পাছে আজি বহুত বেছি ধুনীয়া লাগিছে। বাকী ৰাসৰ ভিডিঅ' আহি আছে, চাবলৈ কিন্তু নাপাহৰিব। আজিলৈ আহিছোঁ দেই।